আৰু কাৰেংঘৰ মানে আজিকালি অহা বহুত লিলিমাই মানে কি ক'ব অলপতো লাগিছিলে ভাই ৰাস্তা খাতৰা কিন্তু এইপিনে শিৱদৌলক বাই বাই দি ওলাই দিছো এতিয়া গড়গাঁৱলৈ বুলি আৰু গড়গাঁও যাম এতিয়া তাৰ আগতে বহুত ভোক লাগিছে গাইছ তাৰ আগতে আমি পেটটো পূজা কৰিব লাগিব ন পেট পূজা কৰাটো মেইন আৰু ধুনীয়াকৈ এতিয়া ভাতটো খাই লওঁগৈ বহুত বেছিয়ে ভোক লাগিছে গাইছ আৰু এতিয়া খাই লওঁগৈ তাৰপিছত আমি যাম গড়গাঁও আপোনালোকক গড়গাঁৱৰ কাৰেংঘৰ দেখাবলৈ চেষ্টা কৰিম তো চাই থকা ভিডিঅ'টো আপোনালোকে যদি এতিয়া মোৰ চেনেলটোত নতুন হয় ন তো চেনেলটো ছাবস্ক্ৰাইব কৰি লওক গাইছ এনেকুৱা ধৰণৰ ধুনীয়া ধুনীয়া ধামাকা ভিডিঅ'বোৰ আপোনালোকে পাই থাকিবলৈ আৰু ৰ'দটো বহুত দিছে গাইছ আৰু বহুত বেছি গৰম উঠিছে আৰু চোলাটো চেঞ্জ কৰি দিলোঁ আৰু আগতো ভিডিঅ'ত আপোনালোকে দেখিলে চাগে চোলাটো চেঞ্জ হৈ গ'ল আৰু সেইটো মানে ঘামি অৱস্থা নাই আৰু সেইবাবে হাফ চুটি চোলাটো লগাই ল'লোঁ দেখিলে আপোনালোকে আৰু বেছি কথা এনেকুৱা লগ পাই আছোঁ গৈ হোটেলত অলপতো লাগিছিলে আৰু এনেকুৱা গৰমৰ দিনত এটা ঘূৰি ফুৰা ট্ৰেভেল কৰা সহজ কথা নহয় গাইছ বহুত বেছি গৰম একদম হাত চাতবোৰ পুৰি গৈছেগৈ ইয়াতে ৰখা নেকি আৰু বেছি মোবাইলত চাৰ্জো নাই আৰু মোবাইলত চাৰ্জ দিব লাগিব মাত্ৰ আছে 25% মোবাইলটো চাৰ্জ দিব লাগিব এই হেলমেট পিন্ধা বেছি ভিৰ হৈছে গাইছ টাইম হৈ গ'ল এতিয়া 11:30 আৰু টাইমটো বেছি নাই হোৱা বাৰু আৰু এইখনেই হৈছে গাইছ শিৱসাগৰ টাউন চাই লওক আপোনালোকে এবাৰ আৰু এতিয়া মানে আমি এখন হোটেলৰ সন্ধানত ঘূৰি ফুৰিছোঁ আৰু এনেই নৰ্মেলি হোটেল পাইছোঁ চাহ পৰঠা পোৱা আৰু মানে আমাক যিহেতু বহুত ভোক লাগিছে তাৰ বাবে আমাক প্ৰয়োজন হৈছে এখন ভাতৰ হোটেল মানে আৰু এতিয়া আমি ভাতৰ হোটেল বিচাৰি ঘূৰি ফুৰিছোঁ ওকে আৰু আমি এইখন হোটেলতে ধুনীয়াকৈ খানাটো খাই দিলোঁ আৰু ভিডিঅ' চিডিঅ' কৰিবলৈ নহ'ল বাৰু হেলমেট পাহৰি আহিছোঁ আৰু আমি গাড়ী পাৰ্কিং ইয়াতে কৰিছিলোঁ ভাতটো খালোঁ ধুনীয়াকৈ আৰু ভাত চাত খালে কোনো ভিডিঅ' কৰা নহ'ল মানে বহুত ভোক লাগি আছিলে আৰু পটাপট খাই ল'লোঁ খোৱাটোৱে চালোঁ আৰু তাৰপিছত আৰু এতিয়া খাই মানে তাতে অকণমান আধা ঘণ্টামান বহিলোঁ ৰেষ্ট লৈ ল'লোঁ মোবাইলটো অকণ চাৰ্জ দিলোঁ চাৰ্জো নাছিলে আৰু এতিয়া গৈ আছোঁ আমি কাৰেংঘৰ আৰু কাৰেংঘৰ ইয়াৰ পৰা কমচে কম 15-14 কিলোমিটাৰ দেখাই আছে তো জলদি যাব লাগে কাৰেংঘৰ তাৰপিছত আপোনালোকক দেখাব লাগে নে কি কয় গাইছ আৰু এতিয়া কাৰেংঘৰ গৈ আছোঁ আমি মানে ধূলি গাইছ মস্ত ধূলি মানে একদম ৰাস্তা অৱস্থা কাহিল মানে গোটেই ওখৰ চাপৰ যাবলৈ বহুতো বেয়া হৈছে যিহেতু ৰাস্তা বনাইছে আচলতে সেইবাবে এনেকুৱা ধূলিবোৰ হৈছে শিলগুটি পেলাই থৈছে বনাই আছে আৰু পুৰা ধূলি খাই যাবলগীয়া হৈছে ওকে গাইছ আৰু ফাইনেলি আমি আহি পাই গ'লোহি কাৰেংঘৰ এইপিনে কাৰেংঘৰৰ মেইন গেটখন দেখিছে আপোনালোকে নিশ্চয় চিনি পাইছে চাগে কাৰেংঘৰ আৰু আগফালে দেখিছে চেক কৰক গাইছ এইটোৱে হ'ল কাৰেংঘৰ আৰু গাড়ীখন আগতীয়াকৈ পাৰ্কিং কৰি লওঁগৈ ধুনীয়াকৈ তাৰপিছত আপোনালোকক কাৰেংঘৰৰ ওপৰত যিমান পাৰোঁ সিমান ধুনীয়াকৈ ক'বলৈ চেষ্টা কৰিম দেখাবলৈ চেষ্টা কৰিম এইপিনে গ'ল ন সেইকেইটা পাৰ হৈ গৈছিলগৈ তহঁতি ওকে গাইছ আৰু ফাইনেলি আমি আহি পাই গ'লোহি কাৰেংঘৰ আৰু শিৱসাগৰ মেইন টাউনৰ পৰা কমচে কম 15 বা 16 কিলোমিটাৰ আহিয়ে এই পাই যায় কাৰেংঘৰটো আৰু দেখিছে সেইপিনে কাৰেংঘৰৰ দুৱাৰ মানে গেটখন আছে আৰু ইয়াতে টিকেট কাউণ্টাৰ ইয়াতে টিকেট কাটি ল'ব লাগিব তাৰপিছত এণ্ট্ৰি কৰিব লাগিব
আৰু ফাইনেলি আহি পালোহি আৰু কাৰেংঘৰ মানে আজিকালি অহা বহুত লিলিমাই আহো মানে কি ক'ব আৰু আগতে আপুনি ডাইৰেক্ট পইচা টিকেট 20 টকা দি কাটি সোমাব পাৰিছিলে আৰু আজিকালি নোৱাৰে মানে আগতে অনলাইন পে' কৰিব লাগে আৰু অনলাইন পে' লগতে নহ'ব মানে আপুনি অনলাইন পে' কৰিও এখন বৰ দীঘল ফৰ্ম ওলাই আহে আৰু সেই ফৰ্মখন ফিল আপ কৰিহে আপুনি মানে সোমাব পাৰিব আপোনাৰ যদি আৰু গুগল পে' যদি নাথাকে নহয় তেতিয়া মানে আপুনি আহিও ইয়াৰ পৰা মানে ঘূৰি যাব লাগিব মানে কথাটো সেনেকুৱা আৰু ফাইনেলি আমি আমাৰ লগৰ এটাৰ ওচৰত মানে গুগল পে' আছিলে কাৰণে আমি সোমাব পাৰিলোঁ নহ'লেতো লগৰটো যদি নহয় আকৌ এনেই উভতি যোৱাই হ'লহেঁতেন মানে আৰু ফাইনেলি পালোহি মোৰ আগফালে চাওক এইটো কাৰেংঘৰ আৰু আপোনালোকক বয়সীয়াল মানুহ আহিলে তেতিয়াতো যদি বোলে সিহঁতৰ বোলে একো নাই বোলে হয় নাই UPI চিপিআই বা গুগল পে' মোবাইল আছে নাই তেতিয়া কি সিহঁতি কি ইমান দূৰ আহি পিনে ঘূৰি যাব নি হয় নাই আৰু আপোনালোকে দেখি আছে যে ডাঙৰ ডাঙৰ দৰ্জাখন মানে ভিতৰলৈ প্ৰৱেশ কৰা আৰু এই গেটকেইখন মানে দৰ্জাখন সিংহদ্বাৰ বুলি কোৱা হয় আৰু মানে গাইজ সোমাই এতিয়া এটা কথা গম পালোঁ আৰু বাহিৰত মানে যিটো গৰম মাৰি আছে গছৰ তলত বহিলেও আপোনাৰ গৰম আৰু যেতিয়া আমি কাৰেংঘৰটোৰ ভিতৰলৈ সোমাই আহিলোঁ ন আৰু মানে ইয়াতে মানে একদম ঠাণ্ডা ঠাণ্ডা ফিল এটা আহি গৈছে আৰু এইটো মানে পুৰা এটা এন্ধাৰ মানে আপোনালোকে ধৰিব পাৰিছেনে কি নাজানো বাৰু দেই এই ওপৰলৈ উঠি আহি পিনে একদম ধুনীয়া ফিল এটা আহিছে ন একদম ঠাণ্ডা ঠাণ্ডা গাইজ আৰু বৰ্তমান কাৰেংঘৰৰ আছোঁ ছেকেণ্ড ফ্ল'ৰত দেখিছে আপোনালোকে আৰু পোনপ্ৰথমে 1540 খ্ৰীষ্টাব্দত স্বৰ্গদেউ শুক্লেংমুং এই কাৰেংঘৰটো কাঠ বাঁহেৰে নিৰ্মাণ কৰিছিল আৰু পোনপ্ৰথমে এই কাৰেংঘৰটো মানে কাঠ আৰু বাঁহেৰে নিৰ্মাণ কৰা হৈছিল আৰু তাৰ পাছতেই স্বৰ্গদেউ প্ৰমত্ত সিংহই এই কাৰেংঘৰটো পকাৰে নিৰ্মাণ কৰিছিল আৰু এই কাৰেংঘৰটো 1752 চনত কিছুমান অংশ মানে ক্ষতি হৈ গৈছিল এই কাৰেংঘৰটো আৰু তাৰ পাছতে স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই এই কাৰেংঘৰটো ভালদৰে সাজি উলিয়াইছিল আৰু আগৰ দিনৰ ইটাবোৰ চাওক গাইজ আৰু আগৰ দিনৰ ইটাবোৰ দেখিছেনে একদম তেনে সৰু সৰু একদম মানে তেনে সৰু সৰু আজিকালি ইটাটোতো অকণমান ডাঙৰ ডাঙৰে থাকে আৰু আৰু এইবোৰ যে ইটাবোৰ যে জইন কৰিছে দেখিছে এতিয়াতো চিমেণ্টেদি জইন কৰে কিন্তু আগতেতো চিমেণ্ট নাছিলে আৰু এই ইটাবোৰ জইন কৰিবলৈ হ'লে তেওঁলোকে ব্যৱহাৰ কৰিছিল হাঁহ কণী বৰা চাউল আৰু বেলৰ আঠা বৰালি মাছ শামুকৰ গুৰি সেনেকৈ দি পিনে মানে একদম ইটাবোৰ জইন কৰিছিলে দেখিছে আপোনালোকে অকণমান মই ওচৰত দেখুৱাই দিছোঁ আপোনালোকে ধৰিব পাৰিছেনে ইয়াতে শামুকৰ গুৰি চূণ এইবোৰ চূণ দেখিছেনে আপোনালোকে মানে দেখিবলৈ পোৱা যায় মানে আৰু আগৰ দিনৰ ইটাবোৰ চব বহুত সৰু আৰু এটা ইণ্টাৰেষ্টিং কথা যে আজিকালি দিনত মানে ৰদ নহ'লে ঘৰ নবনায় নহয় জানো গাইজ আৰু আগৰ দিনতে ইমান ওখকৈ দেখিছেনে কেনেকৈ ইমান মহল বাৰু ৰদ চদ ব্যৱহাৰ নকৰাকৈ ওপৰলৈ মানে বনাই যাবলৈ পাৰিছিল যে এইবোৰ দেখি আছে ওখ ওখ পিলাৰবোৰ আৰু এইবোৰত মানে আগতে চাওদাংসকলে ৰজাক মানে সুৰক্ষা দিবলৈ ইয়াতে মানে তেওঁলোকে পহৰা দি আছিল আৰু যেতিয়া মানে ঘৰটো বনাইছিলে তেতিয়া মানে তেওঁলোকক বহিবৰ কাৰণে মানে এই ওখ ওখ এই পিলাৰবোৰ মানে বহিবলৈ মানে বনাই দিয়া হৈছিলে আৰু আমি ইয়াৰ পৰা আকৌ এতিয়া যাম ওপৰ ফ্ল'ৰ আৰু চাই থাকক ভিডিঅ'টো আপোনালোকে আহি যা যিটো ওখ চিৰি চাওক গাইজ মানে ষ্টেপবোৰ একদম ডাইৰেক্ট খাৰা কিমান খাৰা চাওক একদম তললৈ আৰু এইটো মহলাটো দেখিছে চুকত আপোনালোকে ইয়াতো ওখ ওখ পিলাৰসমূহ আছে দেখিছে আপোনালোকে ইয়াতে আৰু ইয়াতে ৰজাক মানে কৈছোঁ আপোনালোকক ৰজাক মানে পহৰা দিবলৈ বাবে এইবোৰ প্ৰত্যেকটো মানে ধুনীয়াকৈ তেওঁলোকক বহিবৰ বাবে বনাই দিয়া হৈছিল আৰু আমি আছোঁ এতিয়া থাৰ্ড ফ্ল'ৰত আৰু ইয়াৰ পৰাও
আৰু এক মহল আছে এই ওপৰত আছে দেখিছে আৰু ওপৰ মহলৰ পৰা একদম আপুনি মানে এটা ধুনীয়া ভিউ দেখে কিন্তু ওপৰ মহললৈ এতিয়া যাবলৈ নিদিয়ে এইপিনে নো এন্ট্ৰি মাৰি থৈছে আৰু আমাৰ এইপিনে ৰজা বহি আছে এই ঘৰটোৰ নাম হৈছে কাৰেং ঘৰ আৰু কাৰেং ঘৰ অসমীয়া ভাষাত মানে হৈছে কাৰেং মানে ৰজাৰ ৰাজপ্ৰসাদ মানে ৰাজপ্ৰসাদ হয় কাৰেং ঘৰ মানে অসমীয়া ভাষাত হৈছে মানে ৰাজপ্ৰসাদ আৰু এই ঘৰটো আমি একদম এতিয়া 3rd ফ্ল'ৰত আছোহি আৰু ইয়াত ঘৰত দেখিবলৈ পাইছে আপোনালোকে এইবোৰ দেখিছে ধুনীয়াকৈ মানে প্ৰত্যেকখন ৱালতে মানে এনেকৈ কাটি থোৱা আছে মোৰ মতে চাগে ইয়াত আগৰ দিনত চাগে যিহেতু এইটো ৰজাসকলৰ প্ৰসাদ আছিল যিহেতু ৰজাসকল আছিল ইয়াত আৰু সেই সময়ত চাগে তেওঁলোকে ৰাতি চাগে ইয়াতে চাকি জ্বলাইছিল চাগে মাটিৰ চাকি জ্বলাইছিল ইয়াতে আৰু সেইবাবে চাগে এনেকুৱাকৈ চাকি জ্বলাবলৈ তেওঁলোকে ইয়াতো সুবিধা কৰি মানে বনাই লৈছিলে আৰু যেহেতু বহুত বছৰ বহুত যুগ হৈ গৈছে আৰু ইয়াৰে শ্বৰ্টবোৰ দেখিছেনে পুৰা ভাগি গৈছে মানে বছৰমানৰ পিছত এই ফ্ল'ৰটোতো চাগে সোমাবলৈ নিদিব চাগে দেই এডালো ৰদ নোহোৱাকৈ বনাইছে ভাবি চাওক কিমান এটা ওপৰত 4 মহল কেনেকৈ বনাব পাৰিছে যে এডালো ৰদ ব্যৱহাৰ নকৰাকৈ কিন্তু আজিকালি দিনততো ৰদ নহ'লেতো কামেই নহয় আপুনি 4 মহল নালাগে 1 মহলৰ ঘৰো মানে ৰদ নহ'লেতো উঠাবলৈ অসম্ভৱ নহয় জানো গাই আৰু মোৰ এই চাইডে যে দেখিছে এইপিনে আছে বৰদুৱাৰ আৰু এই চাইডে আছে পানীদুৱাৰ আৰু বৰদুৱাৰেদি আহিছিল ৰজাসকল মানে আৰু পানীদুৱাৰে আহিছিল মহিলাসকল পানীদুৱাৰে আহিছিল আৰু বৰদুৱাৰে আহিছিল ৰজাসকল আৰু এই জেগাডোখৰৰ নাম হৈছে গড়গাঁও আৰু গড়গাঁৱতে অৱস্থিত এই কাৰেংঘৰটো মহলাৰ পৰা তলৰ ভিউটো এনেকুৱা দেখে চাওক যেহেতু ইয়াৰ ওপৰতো আৰু এক মহল আছিলে আৰু সেই মহললৈতো যোৱা হ'লে মানে আৰু এটা বহুত ধুনীয়া এটা ভিউ দেখিবলৈ পালোহেঁতেন যিহেতু সেই মানে মহলটো বন্ধ কৰি দিছে অলৰেডি যাবলৈ একেবাৰে বেকগ্ৰাউণ্ডত এখন গাৰ্ডেন উলিয়াইছে আৰু ধুনীয়াকৈ ইয়াত দেখিছে মানে বন কাটি আছে ইয়াতে ধুনীয়াকৈ ফুল ৰুব আৰু বহুত ভাল লাগিব যদি মানে পুৰা ফুল চুল ৰুই দিয়ে মানে বহুত বেছি আৰু ভাল লাগিব দেখিবলৈ গাইছ আৰু এই গড়গাঁও কাৰেংঘৰটোৰ পৰা একদম তলাতল ঘৰলৈকে এটা সুৰংগ আছে গোপন সুৰংগ আছে যিটো একদম তলৰ মহলাত আছে আৰু এই সুৰংগৰ ডিষ্টেঞ্চটো হৈছে 15 কিলোমিটাৰ মানে একদম তলাতল ঘৰৰ পৰা ডাইৰেক্ট তলে আহি পিনে এই কাৰেংঘৰটোত মানে ওলাবহি পাৰিছিল আগৰ ৰজাসকলে মানে গাইছ আৰু আমি কাৰেংঘৰক বাই বাই দিয়া টাইম আহি গৈছে আৰু আপোনালোকক যিমানটো পাৰোঁ ক'বলৈ চেষ্টা কৰিলোঁ যিমানটো পাৰোঁ দেখাবলৈ চেষ্টা কৰিলোঁ আপোনালোকে মোৰ চেনেল নতুন আহিছে ন তো চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰিব কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব চ' নেক্সট ভিডিঅ'ত লগ পাম এটা ধামাকা ভিডিঅ'ত আজিলৈ আহিছোঁ বাই বাই দিয়ক